কি অথলৈ যাব পাৰে? ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধন সফলতা অতুৰত। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই সেৱী। তুমি শত জীৱিত ভক্তৰ জ্যেষ্ঠ আৰু মই শতপ্ৰেতত্মৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগী আৰু মই তোমাৰ স্নেহৰ বুদ্ধিদাতাৰ মাতল। আৰু বেছি পৰ নহয়, দিগন্ত প্ৰহৰী লহ লহ জীৱা মেলি অগ্নিত জাপ দিছে। এটি দুটি পতংগই জ্বলি উঠিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰা। মানৱ, এফালে তেজৰ ঢৌ উঠিছে, আনফালে তই সংগীতৰ ৰাগিনী তুলিছ। কৰি কৃপা যেন শীত কৰি কৃপা যেন শীত ঢলিছ। ঠিক কৈছ। আনন্দ কৰ, উৎসৱ কৰ, হস্তিনাপুৰ যা, কুৰুকুল যা। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। যুদ্ধ জয় উৎসৱ শৈল। কি কৈছ মামা? কৈছো, দ্ৰোণাচাৰ্যই কৌৰৱৰ মানস ক্ষুণ্ণ ৰাখিছে আৰু পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা। দৃষ্টিদ্যুম্নৰ হাতত নিহত আৰু আমি পৰাজিত। শৈল, তুমি সুন্দৰ মিছা কথা কব জানা শৈল। মিছা কোৱা নাই মামা, এয়া সম্পূৰ্ণ সত্য। সত্য? হয় মামা। দ্ৰোণাচাৰ্য হত হয়। আৰু কৌৰৱ পৰাজিত। ই কি শুনালা শৈল? বেজাৰ কৰিলে আৰু কি হব মামা? কি বেজাৰ কৰাৰ কথা কৈছা? আজি মোৰ বুকু ভাগি গৈছে। চকুৰ আগত মই অন্ধকাৰ দেখিছো। ই কি শুনালাহি শৈল? ধৈৰ্য ধৰা মামা। তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব? তুমি ঠিক কৈছা। মই অধৈৰ্য হোৱা অনুচিত। এতিয়াও আমাৰ শক্তিত
সামৰ্থ্য আছে। মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে। শল্য, ইয়াৰ ভিতৰত কথা আছে। এইবাৰ তুমি কৌৰৱৰ সেনাপতি হ'ব লাগিব। পাণ্ডৱক মৰমৰ চকুৰে চোৱা। ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুন গুৰু দ্ৰোণাচাৰ্য নোহোৱা। তুমি শল্য, তুমি পাৰিবা। এদিনৰ ভিতৰত পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় পতাকা উৰাব পাৰো মামা, কিন্তু আৰু কোনো কিন্তু নাই শল্য। তুমি এইবাৰ সেনাপতি হ'ব লাগিব। কাৰ বিশ্বাস নাই শল্য, কাৰ বিশ্বাস নাই। দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। কোৱা, পাৰিবা? কৰিম কৰিম মামা। অত দিনে যুদ্ধৰ গতিত নিৰীক্ষণ কৰি আহিছো আৰু নকৰো। সেনাপতি হৈ শুনা মামা, পাণ্ডৱৰ নাম মুচি পেলাম এই পৃথিৱীৰ পৰা। পাৰিবা, পাৰিবা, পাৰিবা শল্য। কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে? কৰ্ণ, এই কৰ্ণ আকৌ বীৰ নে? তাৰ বাবে কোনো চিন্তা নাই শল্য। তুমি যোৱা, যোৱা শল্য, যোৱা। মূৰ্খ, তই প্ৰতংগ। মূৰ্খ, তই প্ৰতংগ।